17 বছৰত হাগ্ৰামাই তেনেহ'লে আমাক কি দিছিল? ঘৰত গ'লে কোনোবা কোণাৰ পৰা পকেটৰ পৰা ওলাই খামত সোমাই 50 লাখ ধূলি মাৰি দিয়া, ধূলি মাৰি পেলাই মানুহক মানে নৎসাত কৰা এই স্বভাৱবিলাক ৰাইজে এতিয়া অনুভৱ কৰিছে। প্ৰমোদ বড়োৰ হাতটো শক্তিশালী কৰাৰ কাৰণে আৰু মছজিদৰ মাটিৰ সুৰক্ষাৰ কাৰণে, কবৰস্থানৰ মাটিৰ সুৰক্ষাৰ কাৰণে, মুছলমানৰ সুৰক্ষাৰ কাৰণে তেখেতসকলে ইউপিপি দলক বাছি লৈছে। আনন্দ অনুভৱ কৰিছোঁ, কাৰণ বিগত সময়ত আমাৰ এই বৰ্মা অঞ্চলৰ আমাৰ মাইনৰিটি সমাজত আমাৰ ইউপিপি দলৰ লগত বিশেষ এটা সম্পৰ্ক আমি মানে পাবলৈ সক্ষম হোৱা নাছিল। কিন্তু মোৰ ভাইজান, আমাৰ ফাইজ ভাইজানৰ নেতৃত্বত আজি আমাৰ বৰ্মা অঞ্চলৰ আৰু মাধুপুৰত আমাৰ অধিকসংখ্য মোৰ ভাইসকলে, মোৰ দাদাসকলে, মোৰ জেঠাসকলে, জ্যেষ্ঠসকলে ইয়াত যোগদান কৰিছে। 50 জন মাইনৰিটি আৰু সকলো সমাজক বুজি পোৱা মানুহ, খুব মানে ইন'চেণ্ট আৰু মানে ৰাজনীতিটো ভালকে মানে খবৰ লৈ থকা মানুহ। তেখেতসকলে এটাই চিন্তা কৰিছে যে মাইনৰিটিবিলাকৰ যে আমাৰ যিখিনি আঁচনি প্ৰমোদ বড়ো ডাঙৰীয়াই আলাৰী চাৰাঙত যি আঁচনিৰে আমাৰ অসমীয়া সমাজত, শৰ্মা সমাজত 2 লাখ টকাকৈ ল'ব পাৰে আৰু যি আঁচনিৰে বড়োসকলক বাথৌ থানচালিত পইচা ল'ব পাৰে 2 লাখ টকাকৈ আলাৰী চাৰাং, আৰু এই আঁচনিৰে আলাৰী চাৰাঙিতে আজি মছজিদতো 2 লাখ টকাকৈ দিয়া যি আমাৰ আঁচনি আলাৰী চাৰাং, এই কথাটো তেখেতসকলেও গম পাইছে। আৰু বিশেষ কৰি 5টা ডিষ্ট্ৰিক্টত 5 কোটি কৰি যোনটো আমি সজ ভৱন নিৰ্মাণ কৰিছোঁ, সেই কথা বাৰ্তাবিলাক এতিয়া ৰাইজে আস্তে আস্তে গম পাইছে যে 17 বছৰত হাগ্ৰামাই তেনেহ'লে আমাক কি দিছিল? ঘৰত গ'লে কোনোবা কোণাৰ পৰা পকেটৰ পৰা ওলাই খামত সোমাই 50 লাখ ধূলি মাৰি দিয়া, ধূলি মাৰি পেলাই মানুহক মানে নৎসাত কৰা এই স্বভাৱবিলাক ৰাইজে এতিয়া অনুভৱ কৰিছে। এইকাৰণে প্ৰমোদ বড়োৰ হাতটো শক্তিশালী কৰাৰ কাৰণে আৰু মছজিদৰ মাটিৰ সুৰক্ষাৰ কাৰণে, কবৰস্থানৰ মাটিৰ সুৰক্ষাৰ কাৰণে, মুছলমানৰ সুৰক্ষাৰ কাৰণে তেখেতসকলে ইউপিপি দলক বাছি লৈছে। আৰু আমি প্ৰতিশ্ৰুতি দিছোঁ, যেতিয়ালৈ আমাৰ ইউপিপিএল দল থাকিব, আমি বাৰে বাৰে কৈছোঁ ইউপিপিএল মুছলমানৰ দল, ইউপিপিএলৰ মুছলমানৰ দল। আৰু এই মুছলমানৰ দলেৰে আমি আগন্তুক সময়ত আমাৰ মাটি বাৰী আমি সুৰক্ষা কৰিম আৰু আমি এই দেশতে আমি সমান অধিকাৰ আমি ল'ম। আৰু মুছলমানৰ এটা ইঞ্চি মাটিও কোনো দিনো ইউপিপিএল থাকলৈ উচ্ছেদ নহয়। মোক অকল আলাৰী চাৰাং নহয়, মই অলপ আগতে কৈছোঁ যে মই মোৰ সমষ্টি ক'ব নাযাওঁ। আমাৰ বিটিআৰ অঞ্চলত আমাৰ ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াই বিগত 5 বছৰত মুছলমানবিলাকৰ মাটিৰ যি ধৰণৰ সুৰক্ষা কৰিলে, যি ধৰণৰ মাটিৰ পাত্তা দিলে, কবৰস্থানৰ মাটি আমি 4 দিনৰ ভিতৰত কৰি দিছোঁ। আমি 3 দিনৰ ভিতৰত ঈদগাহ ফিল কৰি দিছোঁ। মানে আমাৰ মছজিদৰ যিকেইটা মানে মাটিৰ পাত্তা হোৱা নাছিল, আমি 1 দিনৰ ভিতৰতো কৰা আমাৰ ৰেকৰ্ড আছে। গতিকে মুছলমান সমাজে গম পাইছে যে মাটি যদি সুৰক্ষা হয় তে মানুহো সুৰক্ষা হয়। গতিকে এই কথা লৈ পেলাই তেখেতসকলে আগবাঢ়ি আছে। আৰু মোৰ বিশেষ কৰি মুছলপুৰ সমষ্টিত সমগ্ৰ আমাৰ 9,000 ভোটাৰ্ছ আছে। 9,000ৰ ভিতৰত আমি আজি ক'ব পাৰোঁ 8,500 মুছলমানে মোক নিজৰ ভাই বুলি মানে, মোক দাদা বুলি মানে, মোক নিজৰ পুত্ৰ বুলি ভাবে আৰু মোক মোৰ মাসকলে মোৰ নিজৰ সন্তান বুলি ভাবে, মোক খুব মৰম কৰে। আৰু সেই মৰমৰে আমি আজি একত্ৰবদ্ধ হৈ পেলাই অহা নিৰ্বাচনত 50,000 ভোট মুছলপুৰবাসী ৰাইজে থিৰাং কৰিছে। আৰু এইটো আমাৰ বিটিচিত বুলি নহয়, আমাৰ অসমৰ এনি কাউন্সিল, এই কাউন্সিলত মানে চবৰ চাই শ্ৰেষ্ঠ ভোট মুছলপুৰে বুৰঞ্জী বনাব। এই কথাটোৱে আমাৰতো প্ৰতিদ্বন্দ্বিতা হ'বলগীয়া নাই। আমাৰ মুছলপুৰ সমষ্টি হিচাপেতো BPF ময়ে, BPFৰ টিকেটটো ময়ে লৈছোঁ। BPF যিবিলাকক মানে BPF দলৰ পৰা ময়ে প্ৰাৰ্থী আৰু মোৰ BJP দলৰ পৰাই ময়ে প্ৰাৰ্থী, ইউপিপিএলতো মই প্ৰাৰ্থী, গতিকে 3টা দলৰে ময়ে প্ৰাৰ্থী। গতিকে ইয়াতে প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব? মই অকলে, ইয়াতে বেলেগ মানুহ নাই। সেইখিনিয়ে কথা। নমস্কাৰ জনাইছোঁ। আজি আমাৰ মুছলপুৰ সমষ্টিৰ আমাৰ বৰমাৰ মাছ মজিয়াৰ আমাৰ মজিয়াৰ বা মুছলিম সমাজৰ কাৰণে প্ৰায় 50 জন আমাৰ মুছলিম ভাইয়ে ইয়াত যোগদান কৰিছে। আমি এই যোগদান কৰাৰ কথাটো এইকাৰণে আমি আজি বুলি নহয়, আজি কেইবা মাহ ধৰি আমাৰ এই অঞ্চলত যিখিনি মাইনৰিটি মানুহ আছে প্ৰায় এই দলত আহিছে। আমাৰ মাছ মজিয়াত এইকেইজন অলপ আছিলে,
তেখেতসকলে অলপ চিন্তা কৰি আছিলে এতিয়া দেখিলে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াৰ নেতৃত্বত ইয়াত মছজিদত মাটি দিয়া হৈছে ইয়াত মক্তাবত মাটি দিয়া হৈছে মছজিদত টকা দিয়া হৈছে মক্তাবত টকা দিয়া হৈছে মাদ্ৰাসাত টকা দিয়া হৈছে মাটিবিলাক মাদ্ৰাসা মছজিদ বা মক্তাবৰ যিবিলাক মাটি সেইবিলাক আগত যিহেতু ৰিজাৰ্ভ মাটি আছিল কিছুমান মাটি সেইবিলাক মাটি সম্পূৰ্ণ মছজিদৰ নামত দিয়া হৈছে মক্তাবৰ নামত দিয়া হৈছে মাদ্ৰাসাৰ নামত দিয়া হৈছে গতিকে সেইকাৰণে সকলো মাইনৰিটিৰ আমাৰ প্ৰায় 90 সংখ্যক মানুহ 90% মানুহ UPPL দলত আহিছে UPPL দলৰ যিখিনি কৰ্মৰাজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিখিনি কৰ্মৰাজি যেনেকৈ হজ ভৱন 5টা ডিষ্ট্ৰিক্টত 5টা বনাবলৈ গৈছে আৰু সকলো মহম্মদিয়ান মানুহখিনিক আঁকোৱালি লৈছে মহম্মদিয়ান মানুহৰ পৰা মুছলিম মানুহৰ পৰা কেণ্ডিডেট দিয়া হয় 3-4টা কোনো দলে তেনেকৈ মহম্মদিয়ান মানুহৰ পৰা বা মুছলিম মানুহৰ পৰা কেণ্ডিডেট নিদিয়ে আপুনি ক'ব বিচাৰিছে কি হয় এতিয়া মই কৈছে যে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো উজ্জ্বল ভাৱমূৰ্তি বা 26টা জনগোষ্ঠীক লৈ যেনেকৈ সমানে আগবঢ়াই নিয়াৰ যিটো প্ৰতিশ্ৰুতি এই প্ৰতিশ্ৰুতিৰ প্ৰতি আকৃষ্ট হৈ সমগ্ৰ BTADত আজি অকল মুছলমান ভাইয়ে নহয় আমাৰ এই 26টা জনগোষ্ঠীৰ সকলো জনগোষ্ঠীৰ ৰাইজ আজি মানে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আজি UPPL দলত আমিতো আমাৰ প্ৰতিদ্বন্দ্বী নাই বুলিয়ে ভাবোঁ কাৰণ যি হিচাপত আমাৰ ওচৰে পাজৰে গাঁওবিলাক আগত ৰাকেশ ব্ৰহ্মৰ লগত নাছিলে আমি স্বয়ং নাছিলোঁ আমাৰ জুলুকিৰ 90% মানুহ ওবৰৰ GSP কৰিছিলোঁ এতিয়া আমি 90% মানুহ আমি ৰাকেশ ব্ৰহ্মৰ লগত আছোঁ এনেকৈ মই একে ৱাহত 10খন গাঁও কৈ দিম য'ত নেকি আগত ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই 50-60টা ভোট পাইছিলে আজিৰ তাৰিখত সেইবিলাক গাঁৱত হাজাৰৰ ওপৰত অৰ্থাৎ 90% ভোট পাবলৈ গৈ আছে যেনেকৈ কদমতলা আলাকজাৰ খাৰুৱাজান মাধৱপুৰ হেৰামজাৰ জুলুকি এই আটাইবিলাক ৰাইজ আগত কিন্তু ৰাকেশ ব্ৰহ্মৰ লগত মুছলিম কেইজনমান আছিলে আজিৰ তাৰিখত কিন্তু এইবিলাক গাঁৱত 90% মানুহ আহিছে আৰু সেইকাৰণে ৰাকেশ ব্ৰহ্মই আগত যোৱা ইলেকশ্যনত 24,000ৰ অধিক ভোট পাইছিলে কিন্তু এইবাৰ এনেকুৱা ধৰণৰ মই এইকেইখন গাঁৱে কৈছোঁ আজি মনসাত যাওক ওদালবাৰী যাওক সকলো ৰাইজ এনেকৈ UPPL দলত বা ৰাকেশ ব্ৰহ্মৰ কৰ্মৰাজিৰ ওপৰত কামৰ যিটো মানে তেখেতে ৰাইজক যেনেকৈ চাইছে চৰকাৰী ধনৰ উপৰি নিজৰ পকেটৰ পইচা খৰচ কৰি দলং হাটখন বনাইছে তাত মানে ৰাস্তা ঘাট বনাইছে য'ত পকীকৰণ কৰিব পৰা নাই তেখেতে মানে চেন গেভেলেৰে মানুহখিনি অহা যোৱা কৰিব পৰা ব্যৱস্থা কৰিছে যে এনেকৈ মানুহবিলাক ইমান আকৃষ্ট হৈছে আজি 82টা নামঘৰ তেখেতে নামঘৰ মানে মছজিদ বাথৌ থানচালি তেখেতে নিজৰ পইচাৰে বনাই দিছে এই ধৰণৰ মানে যিটো তেখেতৰ কাম কাজ উজ্জ্বল ভাৱমূৰ্তি সকলোবিলাক ৰাইজ ওলাই আহিছে আজি আমি য'ত নেকি 24,000 তেখেতে একো নকৰাকৈ ভোট পাইছিল আজি কাম কৰাৰ কাৰণে এনেকৈ মানুহ আগবাঢ়ি আহিছে আজি 50,000ৰ অধিক ভোট পাবলৈ গৈ আছে ধন্যবাদ